हेलो नमस्कार बंधुসকল মই এটা ৰুমত আছো নিজৰ ৰুমত আজি শুকুৰবাৰ কাইলে মোৰ ইন্টাৰভিউ আছে গুৱাহাটীত এটা ইন্টাৰভিউ দিবলৈ যাম আজি এতিয়া সুপাৰ আহিব 6:40 তিনচুকীয়া বা সুপাৰখন এৰিব মই ফোন কৰিলো এতিয়া তাৰপিছত কথা বতা হৈ গল মই উঠিম ইয়াত মোৰ লগৰকিটা উঠিব অলপ আঁতৰত উঠিব অলপ দূৰত তাহাঁতি তিনটা আছে তাৰপিছত মই ইয়াত অকলে উঠিম বেগত মানে এইবিলাকত সব কাপোৰ কানি ভৰাই মেলি ৰেডি আৰু মই এডমিট লৈ ললো কাপোৰ কানি ভৰাই ললো খাবলৈ এতিয়া দোকানত যাম দোকানত বস্তু লমগে খাবলৈ চিপছ লম মই চিপছ খাই ভাল পাওঁ বাছত গৈ তো চিপছ লমগে আৰু পানী বটলডাল লৈ লম আৰু বাছত উঠিমগে তাৰপিছত আৰু কাইলে ইন্টাৰভিউ আছে দিনত ইন্টাৰভিউ দিয়াৰ পিছত মানে ট্ৰেইন আছে ৰাতি 11:30 নে কেটা বজাত আছে মানে হুনকালে নাই হেতু কাৰণে কি কৰিম সব কাইলে গম পাবো তাৰপিছত ইন্টাৰভিউ কেনেকুৱা হল কি নাই হোৱা লগৰগিটা কেনেকুৱা হল সব কাইলে গম পাবো ফাৰ্ষ্টে এতিয়া যাম মই দোকানলে তো বলক দোকানলে যাওঁ এতিয়া মই ওলাই আহিছো এতিয়া দোকানলে যাম প্ৰথমে দোকানৰ পৰা ওলাই যাম আৰু কাম কৰি আছে আমাৰ দুজন মানে যাওঁ বুলি ক'ব লাগিছিল মই ঠিক আছে যাব ভালকে পৰীক্ষা দিবা থ্যাংক ইউ ও বস কৰা থ্যাংক ইউ কোন যাব এটা বাছত যাম গুৱাহাটী যাম এক্সাম এটা দিয়া হংগে ঠিক আছে বেষ্ট অফ লাক ইয়াত কামিয়াল মানে কাইলে আছে কাইলে গৈ আহিব এটা যাও দেই দাদা হৰক বাই বুলি কৈ থৈ আহিলো গিয়া এতিয়া মই এতিয়া আহি পাই গলো সেই বাছৰ ওচৰত ইয়াত ৰখিম অকমান দেই এইখন দোকান পিছত দোকানত যাম দোকানৰ পৰা লওঁ এইখন গাড়ী দেখিছে ইয়াৰ পৰা দেখাইছো ইয়াৰ পৰা নাই দেখা অলপ ওচৰৰ পৰা দেখাইছো গাড়ী এখন এইখন কিবা হ'ল এখন ভাগিলে নে পাঞ্চাৰে হ'ল নে কি হ'ল আৰু হেৰি আছে এতিয়া দোকান যাম দোকানৰ পৰা লৈ লওঁগে আৰু এয়া দেখিছে পানত কি বহাই থৈছে এইবোৰ দেখিছে এইবিলাক চব পানৰ লগত চিপছ দিয়ক চিপছ নাই দোকানত চিপছে নাই বুলি কৈছে এতিয়া বেলেগ দোকান যাব লাগিব তামোল দিয়ক তামোল চিপছ নাই যদি তামোল দিয়ক 10 টকা মান সিগনেচাৰ এইবোৰ নাখাওঁ তামোল দিয়ক 20 টকা দিয়ক মই চিপছ লৈ আনোগে এতিয়া বেলেগ দোকানৰ পৰা চিপছ লৈ আহিলো এতিয়া তামোল লম হে বেয়া পানী খিনতে আকৌ ধুই দিছে তামোল দেখিছে 10 টকা 4খন নে 10 টকা দুখন 20 টকা 5খন ও মাই গড এটো আগতে গিলে নাই মই 20 টকা কিনিও নহয় তেতিয়া মই 10 টকা নিকিনো নহয় 10 টকা আজিকালি দুখন দিয়ে চিপৰ হৈছে দোকানী বিলাক অলপ বিশেষকে আমাৰ এজন মানে এটা বিয়াত দিব নিজে খাব লাগে এটা দুখন দিয়ে তেতিয়া নিজে এখন পাম ও টেঙৰ দিয়ক বাছ আহি পাই গ'লহি বাছখন অলপ আঁতৰ ৰখালে মানে সেইটো মানে অলপ খোজকাঢ়ি আহি আছো এতিয়া বাছখন তো বাছত উঠি গ'লো এতিয়া দেখিছে ন বাছত উঠি একদম মজাকে শুই আছো এতিয়া ওপৰত উঠোতে বহুত গৰম উঠি গ'লগে এতিয়া পাইছো বাহিৰত দেখাইছো চাওঁ দেখিছে লগৰকেইটা পাই গ'লে এতিয়া লগৰকেইটা দেখাইছো এদি উঠি লওক আৰু ওপৰত ধুনীয়াকৈ শুই লওক ইয়াত অকলে শুই ইমানকণ জেগাত এইকণ জেগাত অকলে শুই আমনি লাগিছে এয়া ডিব্ৰুগড় পালোহি আমি বাছ ষ্টেণ্ড লগৰটো এতিয়া আমি সৌপানীবিধ কৰি আহোঁগে কোনফালে যাবা
পিছফালে এইফালে হ'ব লাগে চাগে ডিব্ৰুগড় বাছ ষ্টেণ্ড এইফালে আছে বোলে এইফালে যাম এতিয়া এতিয়া আমি গৈ আহিলোগে এতিয়া গৈ আছো বাছলে এইজন মোৰ বন্ধুজন শান্তিকে শুবলৈ পোৱা নাই মাথাৰ ওপৰতে লাইটডাল আছে লাইটডাল অফ কৰিলেও অফ চফ নহয় তো ঠিক আছে এতিয়া আমি গাড়ীত উঠি লওঁ এতিয়া কৰিব লাগিব এতিয়া উঠিবগে লাগিব এইটো তোমাৰ লগৰজন নি আৰু এজন লগৰ এইজন ওলাই আছে এইজন আমি এতিয়া উঠিবগে লাগিব তো বাই বলা চোৱা এতিয়া আমি জখলা বন্ধা পাইছোহি নগা পামগে তাৰপিছত ৰাতি 3টা বাজিছে এতিয়া চাহ খাবলৈ আহিছে মানুহকেইটা জখলা বন্ধা পেৰা 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 অকল পেৰা আছে পেৰা চব অকল পেৰাই পেৰা কিমান পেৰা খাব আৰু তো বন্ধু অকল চাহ একাপ খাইছিলোগে এতিয়া গৈ ধুনীয়াকে গৰম গৰম চাহ টোপনি গৈছিলো অলপ সেইটো মানে চকুটো একদম ফুলি ফুলি যোৱা নিচিনা আছে হবাই দেখিছে বহি লৈছো অলপ এতিয়া আকৌ আমি যাম আৰু বাছ ষ্টাৰ্ট দিলে এইফালে এইখন এতিয়া চকা ফুটিলে মাত্ৰ এইখন ট্ৰাকখনৰ চকা ফুটি গ'ল চাৰি পেকেট খালো এতিয়ালৈকে এতিয়া আৰু 3 পেকেট এটা পানী বটল খাই খতম সেইটো লৈ এতিয়া এইটো এখন পৰ্দাখন অলপ আঁতৰাই দিছোঁ অলপ কেলা বুলিয়ে ক'লো আৰু দেই পৰ্দাখন আঁতৰাইছোঁ লাইটটো বন্ধ কৰিছে দেই এনেকুৱা হ'লে কেনেকৈ হ'ব বাৰু গুড মৰ্ণিং ৰাতিপুৱা 6:30 বাজিছে আৰু এতিয়া তাৰপিছত গুৱাহাটী পাই গৈছোঁ এতিয়া ৰাতিপুৱা সুন্দৰ পৰিৱেশ
এতিয়া আমি পাই গ'লোঁ সেই বাছৰ পৰা নামিলোঁ এতিয়া ফ্ৰেছ হ'বলৈ আহি লৈছোঁ অলপ ফ্ৰেছ হৈ ল'ম তাৰপিছত মই দেখা যায় ডিপুত আছোঁ তেল ডিপুত আহি কেনেকুৱা লাগিলে আহি পিনি বাছত মাথাটো বেয়া হৈ গ'ল গোটেই ভাল চেনে হোৱাও নহ'ল ঘেগা মাৰি থাকে বাছ মই কিন্তু এতিয়া হৈ গ'লো একদম মইতো পুৰা ধুনীয়াকৈ হাপাই যাওঁ আকৌ মাজে মাজে মই গমেই নাপালোঁ মানে ইয়াৰ পৰা আমি লগৰ এটা ৰুমলৈ যাম বাকী ইয়াত তোমাৰ লগৰ ইজনৰ হেৰি এইটো কিলো কেতিয়া আছে এক্সাম মানে কোন লগৰ আগবেলা নে পাছবেলা এই সিহঁতৰ দুইটা আগবেলা 9টা বজাত দুইটা আগবেলা আছে বুলি কৈছে আমি দুটা পাছবেলা আছে ককাই ভাই হে কি কোৱা বে মই গমেই নাপাওঁ মই সোধাও নাই মই সুধিছোঁ তুমি লগৰ নেকি বুলি সুধিলোঁ দেই সি বুলি ক'লে মোক নাই কোৱা নহয় খনিন্দ ভায়েক হয় নে ককাই হয় দেখিছে মই লগৰটো ভায়েকে হয় মই সুধিলোঁ তাক তুমি কি লগৰ হয় নেকি বুলি বুলি ক'লে তুমিয়ে লগৰ হৈছা ন বুলি ক'লোঁ বুলি ক'লে সি মানে দেখিছা লগৰটো ভায়েকে হয় মই গমেই নাপাওঁ এতিয়া গম পাইছোঁ ইয়াৰ পৰা তেহেঁতৰ দুইটা আগবেলা আছে তাৰপিছত আমাৰ দুটা পাছবেলা আছে পুৰা একদম নিজকে সাজি কাচি লৈছে মানে পুৰা ধুনীয়াটো হৈ ঠাণ্ডা লগা নাই পিছে সিমান বান্দৰ দৌবি লগাই লৈছে এখন ডিঙিত কম্বল মেৰিয়াই ল'লে কম্বল এখন হাত মোজা উলিয়াই লৈছে বা দেখিছে নে বেছি ঠাণ্ডা নালগা মাকে কৈছে চাগে তই ঠাণ্ডা নলগাবি দেই গাত বুলি মুখখনতো ঢাকি লোৱা একোতো ওলাই থকা নাই অকল মুখখনে হাতখনটো ঢাকি ল'লা মুখখন আছে বাকী কিবা দি খাবগৈ লাগিব পোৱা নাই মই চাহটো খাই দিলোঁ আজি ইহঁতি নাখালে কোনেও দীঘলীয়াকে আছেতো ইটো বৰ ধত কৈছে ইটো বৰ ধত কৈছে চবে মানে বাছৰত সোমাই চবে দি আছে মানে পুৰা মানে মানুহৰ পেট বেয়া মানে ইমান আহিব ইমান ডোখৰ বাট পেট বেয়া হয় মানুহৰ গুড মৰ্ণিং তোমাৰ এইটো ভাইটি বুলি মই গম নাপাওঁ নহয় ভাইটি বুলি গমেই নাপাওঁ মই এতিয়া কওঁতেহে গম পাইছো মই তাক সুধিছো তুমিয়ে লগৰ নেকি বুলি সি কৈছে বুলি ক'লে সি তো ঠিক আছে এতিয়া আমি ব্ৰাছ কৰোঁ এতিয়া আমি লগৰটো ৰুমলৈ গৈ আছো এয়া মোৰ লগত শ্ৰী নৰেন্দ্ৰ মোদী নমস্কাৰ ভাই এয়া আমি এতিয়া 6 মাইলৰ পৰা গৈ আছো আজি দিনটোৰ বিষয়ে কি ক'বা দিনটো এতিয়া ভগৱানে জানে ভালে কুশলে গ'লেই হয় বহুত কাম আছে হয় নাই বহুত কাম আছে বহুত মানে বিৰাট ডাঙৰ কাম আছে ডাঙৰ মানে এইটো জীৱনৰ কাম এতিয়া গৈ আছো মোবাইলটো আংকাৰ খেলিছে আৰু এনেকে হেমালি নেকি ৰাতিখন খাই আহিছো যি দি হ'ল চিপছৰ পেকেট কেইটা খালো বুলি ভাবিছা 10 টকীয়া 3টা 5 টকীয়া 2টা পানী বটল এটা মোৰ মানে বাছত আহিলে হাবাই শুনো বেয়া ভোক লাগে খাব লাগে মানে সেইটো মানে যেতিয়া হ'লেও লাগে মানে মই লৈ আহোঁ মানে এইবাৰহে খালি হেৰি চেৰি পোৱা নাই এইবাৰ এক্সাম দিবলৈ আহিছোঁ কাৰণে বেছিকৈ তামোল চামোল একো নাই পোৱা ইবাৰ যেতিয়া লাইচেঞ্চ দিবলৈ আহিছিলোঁ মানে দিবলৈহে ওলাইছে তেতিয়াতো নকওঁ আৰু বটলত পিকাই আহিছোঁ খালি বটলত পিকাও নাই মুখনি মাৰি থৈ দিওঁ আকৌ লগতে পিকাব লগতো বটলটো দি দিওঁ বটলত বেয়া আকৌ মুখনি মাৰি থৈ গৈ আছো মোবাইলটো ইমান হিলিছে নহয় তাত তো হেল্ল' বন্ধুসকল মই এতিয়া আহি পাই গৈছোঁ সেই লগৰজনৰ ৰুমত এইজন
ইয়াত পাহাৰ দেখিছে ন ওপৰতে। আমি এতিয়া চৰ্টৰ ওপৰত আছোহি। মই চবফালে দেখাইছোঁ চব। গুৱাহাটী গুৱাহাটী চকুটো পুৰা ৰ'দে একদম ধৰি গৈছেগৈ। হোৱা নাই যে একদম পুৰা চকুত ধৰিছে পুৰা। দেখিছে এইবিলাক এতিয়া এইফালেদি যাম। মানে মোৰ এইখিনি পৰা চবলে মানে পাহাৰ 10 টকা। গণেশগুৰি যাম, গণেশগুৰিৰ পৰা আকৌ বাছ ধৰিব। এইবিলাক বেয়া পিছত আছে কেনেকে আছে ইটোৰ পাছত ইটোৰ পাছত ইটো। আৰু কিবা কোৱা আকৌ গুৱাহাটীৰ বিষয়ে। গুৱাহাটী চহৰখন দেখিবলৈ শুনিবলৈহে ভাল, দেখিবলৈ ভয়ে লাগে। আমি আচলতে সমান জেগাত থকা মানুহটো। এইটো দেখিছ? এইটো যে ইয়াৰ তলত পুৰা হেৰিটা আছে, গোটেই পানী আছে তলত। পানীটো মানে ইয়াত ষ্টপ হৈ আছে। আচ্ছা, এইটো পানী পাইপেদি ইয়ালৈ আহে। পাইপেদি ক'লে আহে? এইটো ড্ৰাম। আচ্ছা, ইয়ালৈ আহে মানে।